হাঁহিবলৈ নিজেই শিকা বন্ধু, কাৰণ বৰ্তমান যুগত তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ কোনো নাহে, বৰঞ্চ কন্দুৱাবলৈ অহা মানুহেই বেছি পাবা। সেয়ে মানুহৰ লগত সম্বন্ধ ৰাখিবা, কিন্তু কাৰো আগত জীৱনৰ সকলো কথা খুলি নকবা। কাষত থাকি সাহস দিবলৈ আৰু সন্মুখত থিয় হৈ পথ দেখুৱাবলৈ কোনো নাই, কিন্তু পিছফালে থিয় হৈ সমালোচনা কৰা মানুহ বহুত আছে। যিদৰে যিমান ধুলেও কয়লাৰ ৰং সলনি নহয়, ঠিক সেইদৰে কিছুমান মানুহ যিমান শিক্ষিত হ'লেও স্বভাৱৰ পৰিৱৰ্তন নহয়। আপোনাৰ ছাকচেছ দেখি, উন্নতি দেখি আপোনাৰ প্ৰিয়জন হ'বলৈ বা জীৱনসংগী হ'বলৈ বহুতেই বিচাৰিব, কিন্তু আপোনাৰ কাষত থাকি আপোনাৰ দুখ কষ্টবোৰ ভগাই লৈ আপোনাৰ ছাকচেছ হোৱালৈ অপেক্ষা কৰাজনহে আপোনাৰ প্ৰকৃত জীৱনসংগী। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। দুদিনমান বেয়া লাগিব, কিন্তু ভৱিষ্যত ভাল হ'ব। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন, যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ ল'ব। ধন সম্পত্তিক লৈ অহংকাৰ কৰি কি লাভ? এদিনটো খালী হাতে জীৱনৰ মায়া এৰি গুচি যাব লাগিব। মানুহে যেতিয়া তোমাৰ বিৰুদ্ধে ক'বলৈ আৰম্ভ কৰিব, তোমাৰ কামত খুঁত ধৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই গম পাবা তুমি সিহঁততকৈ বহু আগুৱাই যাব পাৰিছা। দুখ সহিব পৰাজনে ভৱিষ্যতে সুখী হ'ব পাৰে, কিন্তু আনক দুখ দিয়াজনে ভৱিষ্যতে কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনৰ ডায়েৰীখন বৰ আচৰিত। ইয়াত কলমৰ দাগ নবহে, ইয়াত দাগ বহে কাৰোবাৰ মৰম আৰু আঘাতৰ। এই কথা সদায় মনত ৰাখিবা। মুখৰ পৰা ওলাই যোৱা শব্দ, ভাঙি পৰা বিশ্বাস আৰু এৰি অহা সময় পুনৰ কেতিয়াও ঘূৰাই নোপোৱা। দুখবোৰ সদায় চকুপানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। জোখতকৈ অধিক মানুহৰ লগত ঘনিষ্ঠ হ'লে এদিন নহয় এদিন ভুল বুজাবুজি হয়েই। হয়তো তেতিয়াই এটা সুন্দৰ সম্বন্ধ ঘূণে ধৰে। কিছুমান মানুহে ভাল পাব জানে, কিন্তু ভাল পোৱাৰ মূল্য দিব নাজানে। ভুল কৰিব জানে, কিন্তু ক্ষমা খুজিব নাজানে, কাৰণ তেওঁলোকৰ শিক্ষা থাকিলেও বিবেক নাই। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই কাৰোৰে ভাগ্য নিলিখোঁ। মানুহে নিজৰ ইচ্ছা আৰু কৰ্ম অনুসাৰে নিজৰ ভাগ্য নিজেই নিৰ্ধাৰণ কৰে।